ইংৰাজী এলফাবেটবোৰৰ ভিতৰত কোনটোত বহুত পানী আছে? হাই গাইজ, আজি আকৌ আহিলোঁ কেইটামান ফানি কুৱেশ্যন লৈ। আপোনালোকে ট্ৰাই কৰি চাব পাৰে, আৰু যদি নোৱাৰে তেতিয়াহ'লে মই এনচাৰকেইটা কৈ দিম। আমাৰ প্ৰথমটো কুৱেশ্যন, নীলা সাগৰ এখনত যদি ৰঙা শিল এটা পেলাই দিয়া যায় তেতিয়াহ'লে কি হ'ব বাৰু কওকচোন? কি ভাবি আছে? এনচাৰটো পালেনে নাই? যে নীলা সাগৰত ৰঙা শিল এটা পেলাই দিলে কি হ'ব? নাই পোৱা ন? মই কৈ দিছোঁ শুনক। নীলা সাগৰত যদি ৰঙা শিল এটা পেলাই দিওঁ, শিলটো ডুব যাব। চিম্পুল এনচাৰ। এগৰাকী মহিলাই স্কুটি চলাই আহি আছিলে। ইয়াৰ পাছত তাইৰ সন্মুখত ঘপককৈ হাজবেণ্ড আৰু ভায়েক ওলাই গ'ল। তাই এতিয়া প্ৰথমে কাক মাৰিব বাৰু কওকচোন? এনচাৰটো পালে নাই? কি হ'ব? মানুহগৰাকীয়ে কাক মাৰিব এতিয়া? হাজবেণ্ডক মাৰিব নে ভায়েকক মাৰিব? কাকো নামাৰে। তাই কি কৰিব জানে? ব্ৰেক মাৰিব। এজন মানুহে এটা আঙুলিৰে 5জন মানুহক 5 ছেকেণ্ডত ওপৰ পোৱাই দিয়ে। তেওঁ কোন হয় কওক? ভাবি চাওক কোন হ'ব পাৰে। এটা আঙুলিৰে 5জন মানুহক ওপৰলৈ নিব পৰাজন কোন জানে? হনুমান চনুমান কোনো নহয়। আপোনালোকে কি ভাবিছে? কোন হ'ব বাৰু? সেইবিলাক কোনো নহয়। তেওঁ কোন জানে? লিফ্টমেন, লিফ্টত থকা মানুহজন। সেইজন কোন বাৰু? যোনজন আপোনাৰ মামা হয়, আপোনাৰ মাৰ ভাগৰো মামা হয়, ইয়াৰ উপৰিও আপোনাৰ ককা আৰু আইতাৰো মামা হয়। কোন হ'ব পাৰে বাৰু তেওঁ? ভাবক। সেইজন মামা কোন জানিছে? সেইজন মামা ৰাতি আকাশত ওলোৱা চন্দ্ৰ মামা হয়। अरे कहना क्या चाहते हो? আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল যে ভাৰতৰ সেইগৰাকী কোন মহিলা যোনগৰাকীয়ে আকাশী পথেদি প্ৰথমবাৰৰ বাবে ভাৰতৰ বাহিৰলৈ গৈছিলে? কোন হ'ব পাৰে বাৰু বিখ্যাত মহিলাগৰাকী? ভাবকচোন আপোনালোকে। মই কৈ আছোঁ বাৰু এনচাৰটো দেই। পালে নাই এনচাৰটো? নাই পোৱা নি? নাই পোৱা যদি মই কৈ দিছোঁ শুনক। আকাশী পথেদি ভাৰতৰ বাহিৰলৈ যোৱা প্ৰথমগৰাকী মহিলা আছিলে সীতা। কাৰণ সীতাই ৰাৱণৰ লগত আকাশী পথেদি লংকালৈ গৈছিলে। মানে ৰাৱণে লৈ গৈছিলে পলুৱাই।